Hello everyone, বহুত দিন হ'ল ৰিলচিল দিব পৰা নাই আৰু মই ইয়াত আছোঁ ফটোটো দেখিছেনে মই দেখিব পাৰিছে মই আছোঁ BMCত মা গাটো বেয়া সেইকাৰণে ইয়াতে এডমিট কৰি ৰখা হৈছে আৰু সেইকাৰণে অহা যোৱা চলি আছে মোৰ এতিয়া ৰাতি 9টা মানে বাজিব হ'ল এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু অহা যোৱা কৰি আছোঁ আৰু ৰাতি মোৰ ননন্দ আছে তাইও বহুত কষ্ট হৈছে এতিয়া ইয়াত দেখিবনে কিমান ভিৰ যেতিয়া মা ভাল পাব ৰিলচিল দিম আৰু সেইকাৰণে মই দিব কাৰণে ঠিক আছে সেইদিনাখনি হস্পিটেললৈ যাই থাকোঁতে দেখিছেনে পানী কিমান বৰষুণ দিছিলে নহয় পানীৰ মাজতে অকণমান ভিডিঅ' কৰি দিছোঁ আৰু আহোঁতে কিন্তু ভাল পাইছিলোঁ বতৰটো সেয়াই অকণমান এয়া ভিডিঅ' কৰি ৰাখিছোঁ দেখিছেনে গুৱাহাটী বানপানী আৰু এয়া অহা টাইমত দেখিছে পানী চানী শুকাই গ'ল নহয় ৰাতি কেইটা বজাত আহিছোঁ বুলি ভাবিছে ৰাতি পূৰা